বহা বহা চলি হা প্ৰথমতে মোৰ পৰিচয়টোৱে দি লওঁ আৰু নেকি পৰিচয়টোৱে দি লওঁ আৰু মই মানে নেপালৰ পৰা আহিছো মোৰ নাম হৈছে ভোলানাথ নেপালী মাষ্টৰ মই মাষ্টৰটোৰ পৰা ভালেই আছিলো খালি মেট্ৰিক পৰীক্ষা বেছি নহয় 7 বাৰ ফেল কৰিছিলো হয় হয় এতিয়া হাজিৰাটোৱে থাকি লওঁ আৰু হাজিৰাটোৱে থাকি Ulang es keknya laga. Yes, sir. Ulang 2 septa. Yes, sir. Ulang 3 boda. Sarang, hai. Boda anai ni kia. Hai, sir. Oh, ya ibu dek ibu kita ni alap deri ke. Debo. Ise dia to malo kok posno hudu aru naki. Hai, sir. Ki posno hudu. Ki posno hudu. Ki posno hudu. Oh, monot purise ta. Hal posno monot purise. Pas. Chaptai ko bisu chuchu doi chaptai ko su doi ko kunbi bhalke kunibi eta baltinot 15টা মাছ আছিল 15টা মাছ আছে দে তাৰে 5টা মৰিল কেইটা থাকিব 7-10টা লাগিব 10টা থাকিব নাই তাই নাই তোৰ হোৱা নাই বালটিনত 15টা হে মাছ থাকিব কাৰণ 5টা তো মৰিছে মৰি খালে তাতেই থাকিব নহয় স্যাৰ মৰা 5টা মাছ মই ঘৰত লৈ গৈছিলো হয় নেকি ও মৰা 5টা মানে তই ঘৰত লৈ গৈছা আৰু হয় স্যাৰ দে ঠিকেই আছে তেতিয়া হলে দে বহা আৰু কিয়ে বোধা তইতো হালা গৰু পুপে থাকা দিছা ইমান দেৰি বল যায় ঘৰৰ পৰা আহোতে স্যাৰ লপু দে আৰু মা আৰু দেউতা ঘৰত নাই মা আৰু দেউতাৰে ক'ত গৈছি স্যাৰ মা আছে হস্পিটেলত দেউতা আছে থানাত দে তই বেছি ইমান টেনচন নলবি আৰু মায়েৰে বেমাৰ ভাল হ'ব দে সোনকালে নহয় স্যাৰ মা নাৰ্ছ কাৰণে হস্পিটেলত আছে আৰু দেউতা পুলিচ কাৰণে থানাত আছে হয় নেকি মই আকৌ কিবা হোৱা বুলিহে ভাবিছিলো হ'ব দে আৰু হ'ব এবাৰ কেকৰা লাগাকে প্ৰশ্ন সুধো আৰু নে কি কেকৰা লাগা তই উঠছো তই কো তাজমহল কোনে বনাইছিল স্যাৰ মোৰ দেউতাই বনাইছিল তোৰ দেউতাৰে কি স্যাৰ মোৰ দেউতা মিস্ত্ৰী ঠিকেই আছে দিয়া তাজমহল মিস্ত্ৰীহে বনাইছিল ন এই বহা এইবাৰ তোমালোকক মই বাক্য ৰচনা সুধিম তোমালোকক মানে সুধাকে সুধো সুধা উঠাছো তুমি তই কো বাক্য ৰচনা গৰু বজাৰটো বাক্য ৰচনা কৰি দিছো তই স্যাৰ গৰু বজাৰত গৈছিলো গৰু আনিম বুলি গৰু নাপাই লৰু আনিলো তিৰিক কোবাম বুলি নহয় স্যাৰ আপুনি বাক্য ৰচনা কৰিব দিছে সেইকাৰণে মই কৈ দিছো ঠিকে আছে দিয়া বহা এইবাৰ এটা শব্দত প্ৰকাশ কৰাই সুধো আৰু নে কি এইবাৰ চেষ্টাই কবিছো তই এটা শব্দত প্ৰকাশ কৰা কবি য'ত খানা পোৱা যায় তাক কি বুলি কোৱা হয় স্যাৰ পায়খানা হৈছে দিয়া বহা এইবাৰ কেটা লগাই কবিছো তই এটা শব্দত প্ৰকাশ কৰা বেছি জানা মানুহক কি বুলি কোৱা হয় জানুৱাৰ হৈছে দিয়া বহা তহে দুয়ে পাৰিছা এইবাৰ ভোদাইবা পাৰি নে নোৱাৰিবা ভোদাই কবিছো তই বেছি হুচ থকা মানুহক কি বুলি কোৱা হয় বেছি হুচ থকা মানুহক আৰু স্যাৰ বেহুচ কি ক বেহুচ বেছি হুচ থকা মানুহক বেহুচ বুলি কোৱা হয় হৈছে নে নাই তোৰ হৈছে দে বহ পিছে আজিৰ কাৰণে হ'ব দিয়া আৰু কাইলৈ স্কুলত আহিবা আজি যাওঁ আৰু নে কি চলিবা আহিছো তহঁতে ভাত খাই আহিবি আৰু হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ এইবোৰ বিজনেছত কৰি দিব আৰু